ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক দশম শ্ৰেণীৰ অংকন পাঠ্যক্ৰম অনুশীলনী 11.1 2 নং প্ৰশ্নটো সমাধান কৰি দেখুৱাম। প্ৰশ্নটো হ'ল 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ বাহুৰ এটা ত্ৰিভুজ আকাৰ আৰু তাৰ পিছত ইয়াৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ আকাৰ যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/2 গুণ হয়। গতিকে প্ৰথমতে আমি এটা ত্ৰিভুজ আঁকিব লাগিব যাৰ বাহুবোৰৰ দৈৰ্ঘ্য 4 5 আৰু 6 সেন্টিমিটাৰ হয়। তাৰ কাৰণে স্কেল ব্যৱহাৰ কৰি মই প্ৰথমতে 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বাহু অংকন কৰিছো। এয়া 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বাহুডাল অংকন কৰিলো। এতিয়া মই কম্পাস ব্যৱহাৰ কৰি কম্পাসত 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লম। এয়া 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ হৈছে। কম্পাসৰ কেন্দ্ৰটো উঠাই আনি ইয়াৰ আগতে এটা ৰেখাখণ্ডৰ যিকোনো এটা প্ৰান্ত বিন্দুত কেন্দ্ৰটো ৰাখি আমি এটা বৃত্তচাপ অংকন কৰিম এই ধৰণে। এতিয়া আকৌ কম্পাসত 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ এয়া মই ব্যাসাৰ্ধটো 4 সেন্টিমিটাৰ ঠিক কৰিছো। এতিয়া কম্পাসৰ কেন্দ্ৰটো প্ৰথমতে এটা ৰেখাখণ্ডডালৰ আনটো প্ৰান্ত বিন্দুত ৰাখি আৰু এটা বৃত্তচাপ অংকন কৰিম যাতে ইয়াৰ আগতে এটা বৃত্তচাপটো কি কটাকটি কৰে। আপোনালোকে দেখা পাইছা এই বিন্দুটোত বৃত্তচাপ দুটা কটাকটি কৰিছে। এডাল ৰেখাখণ্ডৰ আমি কটাকটি কৰা বিন্দুটো আৰু প্ৰথমতে এটা ৰেখাখণ্ডডালৰ প্ৰান্ত বিন্দু দুটা সংযোগ কৰিম। এই ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটাক এটা নাম দি লৈছো এ বি আৰু চি। এতিয়া এ বি বাহুৰ লগত সূক্ষ্মকোণ কৰাকৈ ax ৰশ্মি অংকন কৰিম। যেহেতু আঁকিবলগীয়া ত্ৰিভুজটো এই এবিচি ত্ৰিভুজৰ 3/2 গুণ হ'ব, গতিকে এই ax ৰশ্মি সমান সমান দূৰত্বত এই বিন্দুৰ পৰা আৰম্ভ কৰি মই তিনিটা বিন্দু মাৰ্ক কৰিম। এয়া প্ৰথম বিন্দুটো, এয়া দ্বিতীয় বিন্দুটো আৰু এয়া তৃতীয় বিন্দু। এই বিন্দু তিনিটাক মই পি কিউ আৰু আৰ এৰে নামকৰণ কৰিছো। এতিয়া এডাল ৰেখাখণ্ডৰ শেষৰ বিন্দুটো অৰ্থাৎ আৰ বিন্দু আৰু পি বিন্দু সংযোগ কৰিম। যিহেতু অনুপাতটো আছে 2:3, যাৰ সৰু অংশটো 2 ভাগ, সেইকাৰণে দ্বিতীয়টো বিন্দুত প্ৰথম দ্বিতীয় অৰ্থাৎ এই কিউ বিন্দুৰ মাজেদি আৰ বিৰ সমান্তৰালকৈ এডাল ৰেখাখণ্ড অংকন কৰিম যাতে ই এ বি ৰেখাখণ্ডক ছেদ কৰে। তাৰ কাৰণে কম্পাসত যিকোনো ব্যাসাৰ্ধ লৈ কম্পাসৰ কেন্দ্ৰটো আৰ বিন্দুত ৰাখি এটা বৃত্তচাপ অংকন কৰিম যাতে এই বৃত্তচাপটোৱে এক্স ৰশ্মি আৰু আৰ বি ৰেখাখণ্ডক ছেদ কৰে। তোমালোকে দেখা পাইছা বৃত্তচাপটোৱে এক্স ৰশ্মিক এই বিন্দুটোত আৰু আৰ বি ৰেখাখণ্ডক এই বিন্দুটোত ছেদ কৰিছে। একে ব্যাসাৰ্ধ লৈ কম্পাসৰ কেন্দ্ৰটো কিউ বিন্দুত ৰাখি আৰু এটা বৃত্তচাপ অংকন কৰিম যাতে এই বৃত্তচাপটোৱে এক্স ৰশ্মিক ছেদ কৰে। ইয়াক মই বৃত্তচাপটো অংকন কৰিছো আৰু তোমালোকে চাব পাৰা এই বিন্দুটো বৃত্তচাপটোৱে এক্স ৰশ্মিটোক ছেদ কৰিছে। এতিয়া কম্পাসত ব্যাসাৰ্ধটো আমি এনেভাৱে ছেদ কৰিম যাতে কম্পাসৰ কেন্দ্ৰটো থাকিব এক্স ৰশ্মিক ইয়াৰ আগতে এটা বৃত্তচাপটো যিটো বিন্দুত ছেদ কৰিছিল তাতে আৰু পেঞ্চিলৰ জোঙা অংশটো থাকিব আৰ বি ৰেখাখণ্ডক বৃত্তচাপটো যিটো বিন্দুত ছেদ কৰিছিল তাতে। এই ধৰণে ব্যাসাৰ্ধটো ঠিক কৰাৰ পিছত কম্পাসটো উঠাই আনি কম্পাসৰ কেন্দ্ৰটো ৰাখিম। দ্বিতীয়টো এটা বৃত্তচাপটোৱে এক্স ৰশ্মিক যিটো বিন্দুত ছেদ কৰিছিলে সেই বিন্দুটো আৰু এটা বৃত্তচাপ অংকন কৰিম যাতে দ্বিতীয়বাৰ এটা বৃত্তচাপটো ই কটাকটি কৰে। বৃত্তচাপ দুটা এই বিন্দুটোত কটাকটি কৰিছে। এতিয়া এডাল ৰেখাখণ্ডৰ সহায়ত কিউ বিন্দু আৰু বৃত্তচাপ দুটাই কটাকটি কৰা বিন্দু সংযোগ কৰিম যাতে এই এ বি ৰেখাখণ্ডক ছেদ কৰে। এ বি ৰেখাখণ্ডক ছেদ কৰা বিন্দুটো এম এৰে নামকৰণ কৰিছো। এতিয়া আকৌ এম বিন্দুৰ মাজেদি বি চি ৰেখাখণ্ডৰ সমান্তৰালকৈ এডাল ৰেখাখণ্ড অংকন কৰিম যাতে এই ৰেখাখণ্ডডালে এ চি ৰেখাখণ্ডক ছেদ কৰে। তাৰ কাৰণে আৰ বি ৰেখাৰ সমান্তৰালকৈ যেনেকৈ আমি কিউ এম অংকন কৰিলো ঠিক একে পদ্ধতিৰে অংকন কৰিলেই হ'ল। তাৰ কাৰণে মই কম্পাসৰ কেন্দ্ৰটো বি বিন্দুত ৰাখি যিকোনো ব্যাসাৰ্ধ লৈ কম্পাসত এটা বৃত্তচাপ অংকন কৰিম যাতে এই বৃত্তচাপটোৱে এ বি আৰু বি চি ৰেখাখণ্ডক ছেদ কৰে। বৃত্তচাপটোৱে এ বিক এই বিন্দুত আৰু বি চিক এই বিন্দুটোত ছেদ কৰিছে। এতিয়া কম্পাসত একে ব্যাসাৰ্ধ লৈ কম্পাসৰ কেন্দ্ৰটো এম বিন্দুত ৰাখি আৰু এটা বৃত্তচাপ মই অংকন কৰিম যাতে এই বৃত্তচাপটোৱে এ বি ৰেখাখণ্ডক ছেদ কৰে। এতিয়া কম্পাসত ব্যাসাৰ্ধ আমি এনেভাৱে মিলাই লম যাতে কম্পাসৰ কেন্দ্ৰটো থাকি ইয়াৰ আগতে এটা বৃত্তচাপটোৱে এ বি ৰেখাখণ্ডক যিটো বিন্দুত ছেদ কৰিছিলে সেই বিন্দুটোত আৰু পেঞ্চিলৰ জোঙা অংশটো থাকিব বি চি ৰেখাখণ্ডক যিটো বিন্দুত ছেদ কৰিছিলে বৃত্তচাপটোৱে সেই বিন্দুটোত। এইটো সমান ব্যাসাৰ্ধ লৈ কম্পাসৰ কেন্দ্ৰটো উঠাই আনি দ্বিতীয়বাৰ আকৌ বৃত্তচাপটোৱে এ বি ৰেখাখণ্ডক যিটো বিন্দুত ছেদ কৰিছিলে তাতে ৰাখিম। ৰাখি লৈ এটা বৃত্তচাপ অংকন কৰিম। এয়া মই বৃত্তচাপটো অংকন কৰিছো।
বৃত্তচাপ দুটাই পৰস্পৰ এই বিন্দুটোত কটাকটি কৰিছে এতিয়া M বিন্দু আৰু বৃত্তচাপ দুটাই কটাকটি কৰা বিন্দুটো এডাল ৰেখাখণ্ডৰে সংযোগ কৰিম যাতে ই AC ৰেখাখণ্ডক ছেদ কৰে AC ৰেখাখণ্ডক ছেদ কৰা বিন্দুটোক মই N ৰে নামকৰণ কৰিছো এতিয়া ত্ৰিভুজ AMNA হল আঁকিবলগীয়া ত্ৰিভুজ যাৰ বাহুবোৰ ত্ৰিভুজ ABC ৰ অনুৰূপ বাহুৰ 3 ভাগৰ 2 গুণৰ সমান অঙ্কন কৰাৰ পাছত আমি লিখিব লাগে অঙ্কনৰ পৰ্যায়বোৰ যেটো ক্ৰমত অঙ্কন কৰা হৈছিল সেই ক্ৰম অনুসৰি স্টেপ ওয়াইজ লিখি গলে হল যেনে প্ৰথমতে অকা হৈছিল ত্ৰিভুজ ABC ত্ৰিভুজ গতিকে আমি লিখিম প্ৰথমতে ত্ৰিভুজ অকা হল তাৰপিছত আমি ৰশ্মিডাল আঁকিছিলো x ৰশ্মি অঙ্কন কৰা হল এই ধৰণে যেটো ক্ৰমত অঙ্কন কৰা হৈছিল সেই ক্ৰম অনুসৰি মই অঙ্কনৰ পৰ্যায়বোৰ ইয়াতে লিখি দেখুৱাইছো শেষত আমি প্ৰমাণ কৰিব লাগে যে AMN ত্ৰিভুজৰ বাহুবোৰ ABC ত্ৰিভুজৰ অনুৰূপ বাহুৰ 3 ভাগৰ 2 ভাগ হ'ব এতিয়া অঙ্কন মতে AM আৰু BM ৰ অনুপাত হ'ল 2:1 গতিকে AM আৰু AB ৰ অনুপাত হ'ব 2:3 এতিয়া AMN আৰু ABC ত্ৰিভুজ দুটাৰ পৰা পাওঁ MN আৰু BC সমান্তৰাল গতিকে কোণ AMN আৰু কোণ ABC পৰস্পৰ সমান হ'ব কাৰণ ইহঁত পৰস্পৰ অনুৰূপ কোণ এই কোণটো ত্ৰিভুজ AMN আৰু ত্ৰিভুজ ABC ৰ সাধাৰণ কোণ গতিকে কোণ সদৃশ্যতা মতে ত্ৰিভুজ AMN আৰু ত্ৰিভুজ ABC পৰস্পৰ সদৃশ হ'ব আৰু আমি জানো এজোৰ ত্ৰিভুজ সদৃশ হলে ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ পৰস্পৰ সমানুপাতত থাকিব গতিকে AM divided by AB is equal to MN divided by BC is equal to AM divided by AC হ'ব কিন্তু অঙ্কন মতে AM আৰু AB ৰ অনুপাত হ'ল 2:3 অৰ্থাৎ AM by AB is equal to 2/3 গতিকে AM by AB is equal to MN by BC is equal to AN by AC ৰ মান 2/3 হ'ব অৰ্থাৎ AMN ত্ৰিভুজৰ বাহুবোৰ ABC ত্ৰিভুজৰ অনুৰূপ বাহুৰ 3 ভাগৰ 2 ভাগৰ সমান যদি আপোনালোকে এই ভিডিওটো চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিওৰ নটিফিকেশন আপোনালোকে পাই থাকে লগতে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব ধন্যবাদ